হেল্ল' এভৰিৱান, মই মাইনাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'ৰ সৈতে। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোক সকলোৱে বহুত বেছি ভাল পাব। আজি মই এটা ফেচ পেকৰ ভিডিঅ' লৈ আহিছোঁ। এই ফেচ পেকটো মই কেনেকৈ বনাওঁ, কি বস্তু দিওঁ, আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আৰু লগতে আপোনালোকৰ সুবিধা হ'ব বুলি ভাবিয়ে মই এই ফেচ পেকটো আপোনালোকৰ মাজত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। তেন্তে বলক দেৰি নকৰি মই এই ফেচ পেকটো কেনেকৈ বনাওঁ, লগত কি বস্তু দিওঁ, আৰু এই ফেচ পেকটোৱে আপোনালোকক কেনেধৰণে সহায় কৰিব, মোৰ ভিডিঅ'টো প্ৰথমৰ পৰা একদম শেষলৈকে স্কিপ নকৰাকৈ চাই থাকিব। তেতিয়াহে গম পাব যে এই ফেচ পেকটো ইউজ কৰিলে আমাৰ স্কিনৰ কাৰণে কিমান ভাল কিমান বেয়া। তেন্তে বলক দেৰি নকৰি ভিডিঅ'টো মই এই ফেচ পেকটো বনাই লওঁ। আপোনালোকক দেখাই থাকিম মই কেনেকৈ মই এই ফেচ পেকটো বনাওঁ। আৰু এইফালে চাওকচোন কি কৰি আছে, দেখিছেনে বাৰু? তো মই যে এইবিলাক গোটাই কৰি লৈছোঁ, এইবিলাক ফেচ পেকটো বনাবৰ কাৰণে, তাৰ খোৱা বস্তু বুলি ভাবি আছে, সেইকাৰণে মোৰ ওচৰতে ৰৈয়ে আছে অথনিৰ পৰা। তেন্তে বন্ধু বান্ধৱীসকল, মই ফেচ পেকটো বনাই লওঁ, আপোনালোকে চাই থাকিব দেই ভিডিঅ'টো। পেকটো বনাবৰ কাৰণে মই ব্যৱহাৰ কৰিম পিঠাগুড়ি আৰু অকণমান হালধি দিম, আৰু এইফালে এল'ভেৰা, আৰু এয়া দৈ মই এনেকৈ ভৰাই লৈছোঁ, বৈয়ামতে, টেকেলি পোৱা নাযায় যে পটককৈ, আৰু এয়া হানি মৌজোল। এতিয়া মই এই ফেচ পেকটো ভালদৰে বনাই লওঁ। এতিয়া মই পিঠাগুড়ি দিম 2 চামুচ, আপোনালোকে বেছিকৈও ল'ব পাৰে, মই আৰু অকণমান লৈছোঁ 2 চামুচতকৈ আধা। তাৰপিছত ল'ম মই হালধি, এয়া হালধি দিছোঁ। তাৰপিছত দিম মই দৈ, এয়া দেখিছে নহয়, দৈ দি দিছোঁ। এতিয়া দিম মই অকণমান এল'ভেৰা দিম, বেছি নিদিওঁ, অকণমান দিছোঁ মই এল'ভেৰা। তাৰ পৰা দিম মই অকণমান হানি, এয়া দেখিছে নহয়, মই এয়া লগতে হানি অকণমানো দি দিছোঁ। এতিয়া মই ভালদৰে সানি পেকটো বনাই লওঁ। মই এই পেকটো সানি হৈ গৈছে। এতিয়া মই ইয়াৰ গুণাগুণৰ ওপৰত কৈছোঁ। দৈয়ে আপোনাৰ স্কিনখন কোমল আৰু মিহি কৰাত সহায় কৰিব। 2 নম্বৰতে হৈছে পিঠাগুড়ি আপোনাৰ স্কিন টাইট কৰিব, আৰু আপোনাৰ কিবা ছানবাৰ্ণৰ যদি সমস্যা আছে সেই সকলোবিলাক সমস্যা দূৰ কৰিব, আৰু লগতে আপোনাৰ মুখখন চাফা আৰু উজ্জ্বল কৰিব। 3 নম্বৰতে মই হালধি দিছোঁ। হালধিয়ে আপোনাৰ কিবা ছালৰ যদি কিবা সমস্যা আছে, তেতিয়া ক'লা দাগ যেনে পিম্পলছৰ যদি তেনেকুৱা কিবা ধৰণৰ কিবা সমস্যা আছে দূৰ কৰিব। আৰু 4 নম্বৰ হৈছে আপোনালোকে এল'ভেৰা। এল'ভেৰা আপোনালোকে জানেই আৰু কি কৰে, আমাৰ কিবা খজুৱতি থাকিলে দূৰ কৰিব, লগতে আপোনাৰ ছালখন মিহি কৰিব। আৰু তাৰপিছত মৌ আমাৰ ছালৰ পুষ্টিৰে সমৃদ্ধ মৌজোল। মৌত এণ্টিবেক্টেৰিয়েলৰ ভিটামিনছ থাকে, বা মৌত এণ্টিবেক্টেৰিয়েল গুণাগুণ থাকে। সেয়ে আপোনালোকেও এবাৰ এনেদৰে মোৰ দৰে এই পেকটো মুখত লগাব। আৰু কিনো ক'ম, এতিয়া মই এই পেকটো 15 মিনিট বা 30 মিনিটৰ কাৰণে মই লগাই থ'ম। তাৰপিছত মই ধুই দিম। তাৰপৰা মই চাবোন আৰু বা ফেচ ৱাছ ইউজ নকৰোঁ, এনেই পানীৰে ধুই দিম। আৰু যদিহে মোৰ ভিডিঅ'টো ভাল পায়, সকলোৱে এবাৰ চাব, আৰু যদিহে ভাল লাগে লাইক কৰি থৈ যাব, আৰু বন্ধু বান্ধৱীসকলৰ মাজতো শ্বেয়াৰ কৰিব। আৰু যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে, প্লিজ 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 ছাবস্ক্ৰাইব কৰি থৈ যাব। তেন্তে এতিয়ালৈ আহিছোঁ, বাই বাই।